সৈন্য নোহোৱা সেনাপতিৰ কথাৰ কিবা দাম থাকে নেকি? গতিকে আপুনি যে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই গাঁওবুঢ়া নিৰ্বাচন খেলিলে হাৰিব, গাঁওবুঢ়াটো বাদ দিয়ক, আজিৰ তাৰিখত আপুনি VCDC মেম্বাৰ খেলাৰ উপযুক্ত আপুনি নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াই দুটা সমষ্টিত নিৰ্বাচন খেলি একেবাৰে জিকিছে তেখেতে। কালিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ টেনশ্যন আপুনি ল'ব নালাগে। প্ৰমোদ বড়ো ডাঙৰীয়া টেনশ্যন আপুনি লোৱা প্ৰয়োজন নাই। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছো। আপুনি কৈছে VTCৰ কথা, VTCৰ কথাটো বাদ দিয়ক, VTR ৰেকৰ্ডৰ কথা কৈছে। মই এটা চেলেঞ্জ কৰিছো, আপুনি VTC ৰেকৰ্ডত 4টা জিলা আনিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ তাৰিখত যিটো সীমা নিৰ্ধাৰণ হ'ব গৈ আছে, অলৰেডি বিশ্বনাথ চাৰিআলি গহপুৰ পাইছে। গতিকে এই ক্ৰেডিটটো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক দিব লাগিব। সাংবাদিক বন্ধুসকলক প্ৰথমে ধন্যবাদ জনাইছো। আজি প্ৰেছ মিটৰ উদ্দেশ্য, মূল কথাটো হৈছে বিগত কেইদিন ধৰি UPPL দলৰ পৰা নাম কাটাখোৱা চিপাহী শাহজাহান আলী ডাঙৰীয়া আৰু কামাল আজাদ ডাঙৰীয়া, মানে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আনিছে। প্ৰথম কথাটো হৈছে, আচলতে শাহজাহান আলী ডাঙৰীয়া তেখেতৰ নামৰ অৰ্থটোই হৈছে ৰজা। এই মোগল সাম্ৰাজ্যৰ ৰজা UPPL পলিটিক্সত সোমোৱাটোই তেখেতৰ মানে ভুল ডিচিশ্যন আছিলে। আৰু দ্বিতীয় ব্যক্তিজন হৈছে কামাল আজাদ। নাম কামাল আজাদ হলেই মিছাইল মেন নহয়, APJ আব্দুল কালাম নহয়, এই কথাটো স্পষ্ট। গতিকে শিক্ষা থাকিলেই যে গোটেইখিনি জ্ঞানৰ অধিকাৰী হ'ব, এইটো তেখেতৰ ভুল ধাৰণা। শিক্ষা থকা ব্যক্তি, জ্ঞানী ব্যক্তি কোনোদিন নিজে প্ৰচাৰ নকৰে যে মোৰ ইমান ডিগ্ৰী আছে, মই MPhil, মই PhD কিবা কিবি। এইটো হৈছে নাম্বাৰ 1 মূৰ্খতাৰ পৰিচয়। দ্বিতীয় কথাটো হৈছে, শাহজাহান আলী ডাঙৰীয়াই তেখেতে অভিযোগ আনিছে প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে। আচলতে শাহজাহান আলী ডাঙৰীয়াক এইটোৰ প্ৰত্যুত্তৰ মই এনেকে দিব বিচাৰিছো, তেওঁ যি দলৰ শৰণাপন্ন হৈছে বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বা তেখেতৰ দলে তেখেতক বৰ্তমান হাইজেক কৰিছে যিহেতু, গতিকে তেখেতক এটা কথাই ক'ব বিচাৰো, ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াই উচ্চতম ন্যায়ালয় তথা উচ্চ ন্যায়ালয়ক অৱমাননা কৰা নাই। আপুনি যি দলৰ বৰ্তমান মানে শৰণাপন্ন হৈছে, সেই দলৰ মুৰব্বী প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আচলতে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে। কাৰণ হাইকোৰ্টৰ বাৰ্ডিক 11 পেজৰ 6 পেজৰ যিটো কপি, এই কপিত বা BTC প্ৰশাসনে সেই সময়ত 2019 চনত যিটো শপতনামা দাখিল কৰিছে, তাত স্পষ্টভাৱে মহিলাৰী ডাঙৰীয়াৰ চৰকাৰে স্পষ্টভাৱে তাত উল্লেখ কৰিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যদি ইভেকশ্যন কৰে আমি সাইলেন্ট থাকিম, আৰু যদি ইভেকশ্যন নকৰে তেতিয়াহ'লে বেল এণ্ড ব্লকৰ মাটি এনক্ৰচাৰ হৈয়ে থাকিব, অবৈধ বেদখল হৈয়ে থাকিব। গতিকে আপুনি ভালকে অধ্যয়ন কৰি লওক, উচ্চতম ন্যায়ালয় তথা উচ্চ ন্যায়ালয়ক কোনে অৱমাননা কৰিছে। কাৰোবাৰ ওপৰত অভিযোগ আনাৰ আগতেই আপুনি ভালকে আইডেন্টিফাই কৰি লওক, ডকুমেন্টছ বিলাক চেক কৰি লওক। আপোনাৰ হোৱাটছআপত মই নিজে গোটেইখিনি এভিডেন্স পঠাই দিছো, ভালকে তন্নকে আপুনি চাই লওক, তেতিয়াই গম পাব। প্ৰত্যেকজন লিডাৰে, কামাল আজাদেই হওক, আপুনি হওক বা আপোনাৰ দৰে 2-এজন ব্যক্তি বা BPF দলৰ সংখ্যালঘুক 2-এজন ব্যক্তি মানে আচলতে UPPL দলৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভূতে খেদি ফুৰিছে। কাৰণ তেখেতসকলে অলৰেডি গম পায়। আচল কথাটো হৈছে, UPPL দল হজম এই কাৰণেই হোৱা নাই, প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাত ভ্ৰষ্টাচাৰ বা অন্যায় কৰা বা ৰাইজৰ মাৰা টকা তেখেতৰ হাতত নাই। গতিকে কোনোবা লিডাৰক যে পুহি ৰাখিব, কোনোবা লিডাৰক যে 2 দিন পিছে পিছে টকা পইচা দি থাকিব, সেই বিধৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া নহয়। প্ৰমোদ বড়ো ডাঙৰীয়া হৈছে ৰাইজৰ কাম কৰা নেতা। ৰাইজৰ কাম কৰা নেতাই কাকো মানে কাৰোবাৰ গাড়ীৰ খৰচ, কাৰোবাৰ তেলৰ খৰচ, কাৰোবাৰ পকেট খৰচ নিদিয়ে।
আৰু বিশেষকৈ আজিৰ দিনত যিখিনি মানুহ মাইনৰিটি মানুহ BPF দল কৰি আছে বা অন্য কিছু লিডাৰে BPF দল কৰি আছে, তাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 2,900 কোটি টকা যিটো লাইবিলিটিত হৈ গৈছে, এই লাইবিলিটি ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ তত্ত্বাৱধানত 400 নে 500 কোটি টকা 2 নম্বৰী বুলি ধৰা পৰিছে। অৰ্থাৎ কোনোবা ব্ৰিজ এটা, কোনোবা কালভাৰ এটা, কোনোবা বিল্ডিং এটাৰ বিল সাবমিট কৰিছে, কাম হোৱা নাই। তেনে ক্ষেত্ৰত তেওঁলোক সেই নেতাসকলে গম পাইছে যে UPPL দলৰ লগত থাকিলে, কাৰণ UPPL দল ইনলিগেল দল নহয়, UPPL দল মানে লিগেল পথত চলা দল। UPPL দল প্ৰমোদ বড়ো ডাঙৰীয়া যিটো আদৰ্শ, যিটো নীতি, তেখেতে অলৰেডি ডেপুটি কমিশনাৰ আৰু সাৰ্কুল অফিচাৰক আইডেন্টিফাই কৰাৰ কাৰণে মানে ফিল্ডত পঠাইছে। যেতিয়া ডেপুটি কমিশনাৰে এটা NOC দিব, তেতিয়াহে আপুনি কামৰ বিল পাব। গতিকে তেওঁলোকে গম পাইছে যে UPPL কৰিলে আমাৰ বেনিফিট একো নাই, কাৰণ যিখিনি 2 নম্বৰী কৰি আমি বিল জমা দিছো সেই টকাখিনি নাপাওঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তাত 2 নম্বৰী টকা বহুত আছে, যাৰ কাৰণে প্ৰত্যেক লিডাৰক মানে কথা কোৱাৰ আগতে টকা ওলাই দিব পাৰে, যাৰ কাৰণে এই মানুহখিনি আজিৰ তাৰিখত সহ্য হোৱা নাই, যাৰ কাৰণে তেখেতসকলে মানে খাই খাই যিহেতু অভ্যাস হৈছে, গতিকে BPF ইমান সহজে বাদ দিয়াটো তেখেতসকলৰ সম্ভৱপৰ নহয়। গতিকে মই এটা কথাই ক'ব বিচাৰো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত অভিযোগ আনাৰ আগতে নিজে চালি জাৰি চাই ল'ব লাগে। যিজন ব্যক্তি শাহজাহান আলী ডাঙৰীয়াৰ নিজে সৈন্য নোহোৱা সেনাপতি, যিজন ব্যক্তিক কোনেও চিনি পোৱা নাছিল, যিজন কামাল আজাদ কোনেও চিনি পোৱা নাছিল, সেই ব্যক্তিক যে আজি UPPL দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, তেওঁ যে 3,000 ভোট পাইছে, এইটো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেখেতৰ ফেচ কাটিং চাই মানুহে দিছে। কামাল আজাদ ডাঙৰীয়া আজি অপ্ৰিয় হলেও সত্য কথা, কোনোবাই যদি কম্পেয়াৰ কৰিব বিচাৰে, UPPL দলে মুছলমানৰ বিপক্ষত আছে, সংখ্যালঘু ৰাইজৰ মানে আস্থা ল'ব পৰা নাই। মই সেই নেতাসকলক এটা চেলেঞ্জ কৰিম, 17 বছৰ BPF দলৰ কাৰ্যকালত ব্লক কমিটিৰ কেইজন সভাপতি সম্পাদক মাইনৰিটিৰ পৰা আছিলে, TLCC চেয়াৰমেন কেইজন মাইনৰিটি মানুহৰ পৰা আছিলে, জিলা কমিটিৰ সভাপতি সম্পাদক কেইজন সংখ্যালঘু জনপ্ৰতিনিধি আছিলে, চেন্ট্ৰেল কমিটি, এই চেন্ট্ৰেল কমিটিত মাইনৰিটি মানুহৰ পৰা কেইজন প্ৰতিনিধি আছিলে। আৰু আজিৰ তাৰিখত 3 বছৰীয়া UPPL দলৰ কাৰ্যকালত কেন্দ্ৰীয় কমিটিৰ পৰা আদি কৰি জিলা কমিটি, ব্লক কমিটি, প্ৰত্যেকটো পৰ্যায়ত আপোনাৰ সভাপতি সম্পাদক আদি কৰি ভাইচ প্ৰেচিডেন্টৰ পৰা আদি কৰি TLCC চেয়াৰমেন, VCDC চেয়াৰমেন, 422টা চেয়াৰমেনৰ ভিতৰত য'ত মাইনৰিটি সংখ্যা বেছি আছে তাত মাইনৰিটি চেয়াৰমেন দিয়া হৈছে। তেনে ক্ষেত্ৰত কি কাৰণত মানে প্ৰমোদ বড়ো ডাঙৰীয়া মাইনৰিটিৰ বিপক্ষে বুলি কৈছে, মই ধৰিব পৰা নাই। আচলতে এই নেতাসকল এই এষাৰ কথা কয় যে মানে নিশা কোনোবাই খাইছে, নিশা এওঁলোকৰ ওপৰতহে মানে ৰিয়েকশ্যন হৈছে। গতিকে তেনেকুৱা ধৰণৰ হৈছে। মই অনুৰোধ কৰিম তেখেতসকলক যে কথা এটা, অভিযোগ এটা আনাৰ আগতে যি এটা অভিযোগ আনিছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ হুৱে বায়ে থকা যিকেইজন ব্যক্তি অপদাৰ্থ বুলি এটা বাক্য ইউজ কৰিছে, আচলতে শাহজাহান আলী ডাঙৰীয়া আৰু কামাল আজাদ ডাঙৰীয়াৰ পলিটিকেল জ্ঞানটো জিৰো, সামাজিক জ্ঞান জিৰো, কোনো ধৰণৰ জ্ঞান নাই। জ্ঞান থকা মানুহে এনেকে ইটিকিং কৰি কথাবিলাক নকয়। গতিকে আচলতে তেওঁলোক মানে কি উদ্দেশ্যত কৈছে নাজানো। BPF দলৰ আচলতে কেইদিনমান ভিতৰত আপোনালোকে দেখা পাব তেওঁলোকে BPF দলত জইন হ'ব। আৰু দ্বিতীয় কথাটো হৈছে আৰু এটা অভিযোগ আনিছে গোবিন্দ বসুমতাৰী আৰু সঞ্জয় চৌধুৰী, তেখেতসকলে 2014 চনত ভাৰত চৰকাৰক মানে এটা চিঠি দিয়া বুলি কৈছে, বেল এণ্ড ব্লকক লৈ, ইনক্ৰজাৰক লৈ। এই কথাটো মই স্পষ্টভাৱে এটাই কথা ক'ব বিচাৰিছো, আজিৰ তাৰিখত আমচুই কক, এবি আমচুই কক, মোচাই কক, নেমচুই কক, যিমানবিলাক জাতীয় সংগঠন আছে, এই জাতীয় সংগঠন বিলাকে কালিৰ তাৰিখত ক'ব নেকি যে ছেপাৰেট বড়োলেণ্ড বড়োসকলক দি দিব লাগে, কোনোবা কোচ ৰাজবংশীক কমতাপুৰ দিব লাগে, কোনোবা বেলেগ কমিউনিটিক এইটো ডিমাণ্ড দিব লাগে ক'ব নেকি? কেতিয়াও নকয়। গতিকে গোবিন্দ বসুমতাৰী আৰু সঞ্জয় চৌধুৰী যি সময়ত NDFBৰ নেতৃত্ব দিছিলে,
34 বছৰ তেখেতসকলে আন্দোলন কৰিছে, হাইৱে ব্লক কৰিছে, দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা দিছে, তেখেতসকলে গভৰ্ণমেণ্টৰ লগত ফাইট কৰিছে। আপুনি কেইদিন জংগলত গৈছে, কেইদিন আন্দোলন কৰিছে? গতিকে তেখেতসকলৰ আন্দোলনৰ বিনিময়ত BSc, BTC আৰু BTR। গতিকে আৰু এটা কথা, এই যে হাগ্ৰামা মহিলাৰ প্ৰত্যেকটো মিটিঙত কৈ থাকে যে প্ৰমোদ বড়ো ডাঙৰীয়া নেক্সট চৰকাৰ BPFৰ আহিলে প্ৰমোদ বড়ো ডাঙৰীয়া নিশেষ হৈ যাব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আপুনি যিখিনি মাইনৰিটি মানুহক পলিটিকেল মাৰ্ডাৰ কৰিছে কাগজ কলমৰ জৰিয়তে, মই স্পষ্টভাৱে এইখিনি নমুনাহে গাড়ীত আৰু ইয়াতকে 3 গুণ কাগজ মোৰ হাতত আছে, এইখিনি অনলি নমুনা। গতিকে কোনোবা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, কোনোবা শাহজাহান আলী ডাঙৰীয়া, কোনোবা কামাল আজাদ ডাঙৰীয়াৰ নিচিনা নেতা, কোনোবা BPF দলৰ সংখ্যালঘু কোষৰ নেতাসকলে যদি তেখেতসকলৰ সাহস আছে, তেখেতৰ বছক, গতিকে তেখেতৰ বছককৈ এটা জাগা, এটা টাইম নিৰ্ধাৰণ কৰক, গোটেই এভিডেন্স লৈ মই সেই সময়ত তাত মানে উপস্থিত হম। যদি তেখেতৰ দম আছে, প্ৰত্যেকটো ডকুমেন্টছৰ তেখেতে উত্তৰ দি যাব। তেখেতৰ অফিচৰ পৰা কোন মুহূৰ্তত কি কাগজ ওলাইছে, 2006 চন, 2008 চন ট্ৰাইবেল একশ্যন প্লেন কোনে জমা দিছে, আপোনাৰ শাসন কালত থকা 12 জন MLA BTC অঞ্চলৰ বিধানসভাত কি কি প্ৰস্তাৱ আনিছে 2012 চনত, 2014 চনত, 2017, 2018, 2019, ইভেন 2020ৰ UPPL গভৰ্ণমেণ্ট আহাৰ আগলৈকে যিখিনি প্ৰস্তাৱ ৰেজুলেশ্যন আনিছে, ইয়াত অসম চৰকাৰৰ যিটো শ্বেতপত্ৰ, ইয়াত গোটেইখিনি বস্তু মেনশ্যন আছে। গতিকে যদি আপোনালোকৰ দলৰ বা কোনোবা শাহজাহান আলী ডাঙৰীয়া, কামাল আজাদ ডাঙৰীয়া সাহস আছে, হাগ্ৰামা মহিলাৰীক লগত লৈ, কোনোবা BPFৰ সংখ্যালঘু চেলক লগত লৈ সময় নিৰ্ধাৰণ কৰক। কোকৰাঝাৰ কৰে, ওদালগুৰি কৰে, চিৰাং কৰে, বাক্সা কৰে, গুৱাহাটীত কৰে, মই ৰেডি আছো। যদিহে এই ডকুমেন্টছ খণ্ডন কৰিব পাৰে, ৰাজহুৱা প্লেচত কাণত ধৰি উঠা বহা কৰি সিদিনাই UPPL দল ত্যাগ কৰিম, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা গামোচা লম। আৰু যদি তেখেতসকলৰ সাহস নহয়, সিদিনা কামাল আজাদ ডাঙৰীয়া আৰু শাহজাহান আলী ডাঙৰীয়া বা তেখেতসকলৰ নেতা, সংখ্যালঘু নেতাই কাণত ধৰি উঠা বহা কৰিব নে নাই, সেইটো চেলেঞ্জ মোৰ গ্ৰহণ কৰক। মই আপোনালোক এই সংবাদ মাধ্যমৰ জৰিয়তে চেলেঞ্জ দিছো। গতিকে এই কাৰোবাৰ আগত অভিযোগ আনাৰ আগতে শাহজাহান আলী ডাঙৰীয়াই যে কৈছে নমিনেট NCLA UPPL দলে কিয় দিয়া নাই, সংখ্যালঘু উন্নয়ন বোৰ্ড কিয় বনোৱা নাই, হজ ভৱন কিয় বনোৱা নাই, আচলতে এইবিলাক কথা কোৱাৰ আগতে আপোনাৰ লাজ শৰম বোলা বস্তু এটা থাকিব লাগে। কাৰণ আপোনাক কিন্তু প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল শাহজাহান আলী ডাঙৰীয়াক, আমচুই ডিমাণ্ড কৰি, এবি আমচুই ডিমাণ্ড কৰি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। আৰু নিৰ্বাচনৰ 10 দিন আগত মই আপোনাৰ সমষ্টিত গৈ আপোনাক মই নিজে অৱগত কৰিছিলো, শাহজাহান আলী ডাঙৰীয়া আপোনাৰ সমষ্টিত যিটো পৰিৱেশ হৈ আছে আপুনি কিন্তু হাৰিব। সেই সময়ত কিন্তু আপোনাৰ নিচিনা নেতাই কৈছিলে আপুনি টেনশ্যন ল'ব নালাগে, মই 25,000 ভোট পাই ইয়াত উইনাৰ হ'ম। ক'ত গ'ল আপোনাৰ দম বালি? সৈন্য নোহোৱা সেনাপতিৰ কথাৰ কিবা দাম থাকে নেকি? গতিকে আপুনি যে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই গাঁওবুঢ়া নিৰ্বাচন খেলিলে হাৰিব, গাঁওবুঢ়াটো বাদ দিয়ক, আজিৰ তাৰিখত আপুনি VCDC মেম্বাৰ খেলাৰ উপযুক্ত আপুনি নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াই 2টা সমষ্টিত নিৰ্বাচন খেলি একেবাৰে জিকিছে তেখেতে। কালিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়া টেনশ্যন আপুনি ল'ব নালাগে। প্ৰমোদ বড়ো ডাঙৰীয়া টেনশ্যন আপুনি লোৱা প্ৰয়োজন নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছো, আপুনি কৈছে BTCৰ কথা, BTCৰ কথাটো বাদ দিয়ক, BTR ৰেকৰ্ডৰ কথা কৈছে। মই এটা চেলেঞ্জ কৰিছো, আপুনি BTC ৰেকৰ্ডত 4টা জিলা আনিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ তাৰিখত যিটো সীমা নিৰ্ধাৰণ হ'ব গৈ আছে, অলৰেডি বিশ্বনাথ চাৰিআলি গহপুৰ পাইছে। গতিকে এই ক্ৰেডিটটো কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক দিব লাগিব। গতিকে কাৰোবাৰ ওপৰত অভিযোগ আনাৰ আগতে আপোনালোকে 10 বাৰ চিন্তা কৰি অভিযোগটো আনিব লাগে। মই আপোনালোকক অনুৰোধ জনাইছো, আপুনি BPF প্ৰধান ডাঙৰীয়াৰ লগত কথা পাতি মোৰ চেলেঞ্জ গ্ৰহণ কৰক। আৰু আপোনালোকে যিটো আবুল তাবুল বকি আছে ৰাজু নাৰ্জাৰীৰ কথা, এই ৰাজু নাৰ্জাৰীৰ কথা
আচলতে আপোনালোকে মই যেটো দেখিছো বিপিএফ দলেই হোক কামাল আজাদেই হোক কোনোবা শাহজাহান আলী আহমেদ ডাঙৰীয়াই হোক আৰু কোনোবা কোচ ৰজাই হোক তেখেতসকলে আচলতে ৰাজু নাৰ্জাৰী ডাঙৰীয়াক ভয় খাইছে তেখেতৰ সন্মুখত প্ৰতিদ্বন্দ্বী কৰিব পৰা কেণ্ডিডেট কোনো ৰাজনৈতিক দলত কোকৰাঝাৰ সমষ্টিত বিচাৰি পোৱা নাই যাৰ কাৰণে ভয় খাই আবুল তাবুল বকি আছে গতিকে মই আপোনালোকৰ মাধ্যমে অনুৰোধ কৰিছো কিছুমান এলিগেশন আনাৰ আগতে সত্যতা কি আছে সেই কথাখিনি জানি ল'ব বেল এণ্ড ব্লক আপোনালোকে 4.3 দফা প্ৰত্যেকটো মিটিং প্ৰত্যেকটো সংবাদ মাধ্যমৰ আগত কয় আচলতে 4.3 টো আপোনালোকে ভালকৈ মানে চোৱা চিতা কৰি লওক বেল এণ্ড ব্লকৰ যেটো ক্ৰিয়েশ্যন হোৱা ডেট 1948 26 জুলাই তাত কি লিখে আছে গাইডলাইনটো মোৰ ইয়াত আছে 1886 আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেটো মানে আপোনাৰ শপতনামা দাখিল কৰিছে তাত স্পষ্টভাৱে লিখিছে 1,01,723টা ফ্যামিলি ইনলিগেল ইনকুৰাছ অফ বিটিসি তাৰ ভিতৰত বেল এণ্ড ব্লক তাৰ ভিতৰত 83,656টা ফ্যামিলি প্ৰটেক্টেড ইনকুৰাছাৰ বুলি কৈছে বাকি 17,407টা ফ্যামিলি এই ফ্যামিলিখিনি কথা কৈছে তেখেতে যে ইখিনি নন প্ৰটেক্টেড অথচ অনলি মাইনৰিটি সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি ইভেকশন কৰিব দিছে আৰু যেটো মানে আপোনাৰ শপতনামা তাত স্পষ্টভাৱে লিখা আছে যে হাইকোৰ্টে যেতিয়াই ইভেকশন কৰিব আমি সাইলেন্ট থাকিম বিটিসি গভৰ্ণমেণ্ট কোনো ধৰণৰ মাত নামাতিম যদি ইভেকশন নহয় তেতিয়া হলে বেল এণ্ড ব্লকৰ মাটিখিনি বেদখল হৈয়ে থাকিব গতিকে এই ইংগিতটো কি বুজাইছে আজিৰ তাৰিখত নাটক কৰিলে কাম নাই কাৰণ বিপিএফ দলে দেখিছে বিগত 3 বছৰৰ পৰা সৰকাৰ বনাই আছে এতিয়া বিটিসি অঞ্চলৰ ৰাইজে দেখিলে যে বিপিএফ দল আৰু ক্ষমতাত নাহে আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছো যে 2024 যেটো লোকসভা ইলেকশন এই লোকসভা নিৰ্বাচনৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা হাগ্ৰামা মহিলাৰী বিপিএফ দল ক'ত থাকিব এই যে মানে তুলা ৰাখি মানুহ আনি হাত চালান দি চাব লাগিব তেখেতে ক'ত থাকিব এই দল ক'ত থাকিব দূৰবীনত চাব লাগিব গতিকে মই এই কথাটো কৈছো যদি আপোনালোকৰ হত হাওক আছে মোৰ চ্যালেঞ্জ গ্ৰহণ কৰিব মোক যত মাতে তাতেই যাম ৰাজুহা প্লেছত কানত ধৰি উঠা বহা কৰি এই এভিডেন্সখিনি যদি আপুনি খণ্ডন কৰিব পাৰে হিদিনাই আপোনাৰ পৰা গামুচালাম অন্যথা এই সৰু চলি নিচিনা সৰু পোৱালি নিচিনা কথাবিলাক আবুল তাবুল কৈ মানুহৰ মাজত বিভ্ৰান্তিমূলক নানিব বিটিসি অঞ্চলৰ ৰাইজ এতিয়াও সচেতন আছে 2-4 জন নেতাইহে মানুহখিনিক বিপথে পৰিচালিত কৰিব বিচাৰিছে যেনেকৈ এই নতুনকে ভূমি সুৰক্ষা কমিটি এটা বনাইছে ইয়াত মোৰ ক'ব লগা 1% নাই এনেকুৱা কমিটি মই বহুত দেখিছো অবৰু সুৰক্ষা সমিতি সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ গতিকে তেখেতসকলে এটা সময়ত হাইকোৰ্টত মানে কেছ কৰিছিল গাঁও কৰ্তন কৰিব লাগে আজি তাৰিখত সেই সংগঠন বিলাক ক'ত আছে গতিকে এই সংগঠন সেই দুটা সংগঠনৰ নিচিনা এটা সময়ত নিহেক হৈ যাব